নমস্কাৰ বন্ধুসকল, দিছ মই বিশাল দিছ স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'লৈ আৰু মাই লাইফষ্টাইল ছিৰিজৰ এটা ভিডিঅ' আৰু আজিৰ ভিডিঅ'টোত আপোনালোকক এটা খেতি দেখাবলৈ আহিছোঁ। আমাৰ মাজত আমাৰ এজন ডিষ্ট্ৰিবিউটৰ আছে, সুভাষ পুৰী ছাৰ, এয়া আমাৰ মাজত আছে। তেখেতে আমাৰ কোম্পানীৰ ডিষ্ট্ৰিবিউটৰ হয় আৰু তেখেতে আমাৰ যিখিনি প্ৰডাক্টছ, আমাৰ যিখিনি খেতিৰ প্ৰডাক্টছ কি ইউজ কৰিছিলে আজি তেখেতে ক'ব। আৰু জেগাটোৰ নামটো আপুনি কৈ দিব ক'ত আছে আমি এতিয়া বৰ্তমান, আৰু তেখেতৰ খেতিৰ বিষয়ে আমি ক'ম, তেখেতৰ মুখৰে জানিম। ছাৰ হয়, নমস্কাৰ, মোৰ নাম সুভাষ পুৰী। মানে এইটো আপোনাৰ সোণালী পথাৰ গাঁও পৰে, সৰুপানী। মই এই বেঙেনা খেতিটোত আপোনাৰ আমাৰ যিটো ইণ্ডিয়া এগ্ৰোৰ মানে প্ৰডাক্টবোৰ ইউজ কৰি খেতিটো কৰিছোঁ। আগত কেমিকেল যিবোৰ ইউজ কৰিছিলোঁ সেই সময়ত মানে খেতিটো ইমান ভাল হোৱা নাছিলে। এতিয়া আমাৰ মানে যিটো ইণ্ডিয়া এগ্ৰোৰ মানে প্ৰডাক্টবোৰ ইউজ কৰি মই মানে খেতিটো ভাল পাইছোঁ। ইয়াত মই ইউজ কৰিছোঁ MI স্প্ৰে প্লাছ, অলিভ আৰু আপোনাৰ গ্ৰ' মেজিক এডভান্স আৰু MI বীৰ পোকৰ কাৰণে। চক এইকেইটা মানে ইউজ কৰাৰ পাছত এতিয়া খেতিটো মোৰ মানে বহুত ভাল হৈ আহিছে, আগতকৈ ডিফাৰেণ্ট হৈছে, আগতকৈ বহুত ডিফাৰেঞ্চ। আগত আমাৰ প্ৰডাক্ট ইউজ কৰাৰ আগত বেলেগ বজাৰৰ বেলেগ প্ৰডাক্ট ইউজ কৰিছিলে আগত। হয় হয় কৰিছিলোঁ, কেমিকেল কিন্তু সেইবোৰ মানে আপোনাৰ প্ৰডাকশ্যনটো নাই। এতিয়া আমাৰ যিটো ইণ্ডিয়া এগ্ৰোৰ মানে প্ৰডাক্টটো ইউজ কৰাৰ পাছত মানে খেতিটো ভাল হৈছে। মোৰ জলকীয়াও লগাইছোঁ, আচ্ছা, আপোনাৰ মানে এইটো অলপ আগ চাইডে জলকীয়া আছে আৰু আপোনাৰ কচুও দিছোঁ। ভূৱস্ত্ৰ চুপৰ মই মাটিতে দিয়া আছে তলত, এইবোৰ দি পেলাই মানে খেতি যিবোৰ কৰিছোঁ গোটেইখিনি খেতি ভাল হৈছে। আগত কিমান প্ৰডাকশ্যন পাইছিলে, এতিয়া কিমান পাইছে কোৱান্টিটিত যদি? আগততো আপোনাৰ একেবাৰে কম আছিলে, মানে এইটো আপোনাৰ ধৰক 4 কঠামান হ'ব বেঙেনা। ইয়াত আগত আপোনাৰ 2 পেকেটো মাল ওলোৱা নাছিলে, মানে কুইণ্টলে নোলায় হ'লে। এতিয়া 2.5-3 কুইণ্টল মাল ওলায় মানে সপ্তাহত। এতিয়া মানে ধৰক এইটোতো বহুত ভাল হৈছে। আৰু আমাৰ মানে যিবোৰ ডিষ্ট্ৰিবিউটৰসকল আছে ইণ্ডিয়া এগ্ৰোৰ বস্তু ইউজ কৰি আপোনালোকে কৰিব লাগে। আৰু আমাৰ মানে স্বাস্থ্যৰ কাৰণেও ভাল আৰু আমাৰ বেমাৰ আজাৰো নহয়। হাৰ্মফুল কেমিকেল নাই, কমপ্লিট অৰ্গেনিক হয় যিহেতু নিজেও খাবলৈ ভাল মানে। আৰু এনে বেঙেনাৰ টেষ্টটো আগতকৈ বেলেগ হৈছে, দেখিবলৈ ধুনীয়া হৈছে, কোৱালিটি চাব পাৰে। এইখিনি ইপিনে আছেই বহুত বেলেগ। ছিঙিছে চাগে আপুনি? সেইটো আজি ছিঙিছে? আজি ছিঙিছোঁ। তেওঁ চাওক কিমান লাগি আছে, একদম মানে আপোনাৰ গাঁঠিয়ে দিছে ফল। হা, এইবোৰ মানে আপোনাৰ এতিয়া বেঙেনা এইটো চাওক, আৰু এইফালে জলকীয়া আছে চাওক, জলকীয়াও তেনেকুৱাই প্ৰডাকশ্যন হৈছে। আগত জলকীয়া আপোনাৰ একেবাৰে গছেই হোৱা নাছিলে, এতিয়া চব যিবোৰ গছ আছে। কালি ছিঙিলোঁ, কিন্তু ইয়াত হাৰ্ভেষ্টিং হৈ গ'ল অলৰেডি কালি। এতিয়া মানে গছকেইটা চক মোতকৈ ওখ হৈ গৈছে। হয়, ইণ্ডিয়া এগ্ৰো প্ৰডাক্ট মানে ইউজ কৰি এইটো আপোনাৰ গছ যেনেকা হৈছে, গুটি যেনেকা লাগিছে, ইয়াত আৰু ক'বলৈ জেগা নাই। আমাৰ মানে অৰ্গেনিক প্ৰডাক্টটো চবেই ইউজ কৰিব লাগে, আৰু ইমানেই কওঁ আৰু মই। ঠিক আছে, আৰু ইফালে আপোনাৰ আছে আপোনাৰ ইপিনে ন কচু খেতিও আছে। আচ্ছা, দেখাই দিওঁ বাৰু। কচুটো চাওক, কচুটো মানে মই ইণ্ডিয়া এগ্ৰোৰে মানে বস্তু প্ৰডাক্টবোৰ ইউজ কৰি খেতিটো কৰিছোঁ। এইটো চাওক কচু খেতি, কচুটো বিৰাট ধুনীয়া হৈছে। তামোল গছৰ মাজত দিছোঁ, মাটি নথকাৰ কাৰণে, তেওঁ মানে বহুত ভাল হৈছে আগতকৈ। ঠিক আছে, মুঠতে কমপ্লিট অৰ্গেনিক। এতিয়া ছাৰৰ খেতি ভাল হোৱাৰ কাৰণে আমাকো অলপ বেঙেনা গিফ্ট কৰিছে ছাৰে, মোক দিছে অলপ মোনা ভৰাই লৈ যাবলৈ। বাকী আপোনালোককো ক'ম, যিহেতু লাহে লাহে ৰাসায়নিকৰ পৰা আমি অৰ্গেনিক ফাৰ্মিং কৰিব লাগে, আমি অৰ্গেনিকত যাব লাগে। গতিকে MI লাইফষ্টাইলৰ যিখিনি ইণ্ডিয়া এগ্ৰোৰ যিখিনি প্ৰডাক্টছ খেতিৰ কাৰণে, আপোনালোক যদি খেতি আছে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, খুব ধুনীয়া ৰিজাল্ট দিয়ে। আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাওক। তলৰ ডেছক্ৰিপশ্যন বক্সত এটা লিংক আছে, মোৰ হোৱাটছএপ নম্বৰটো তাতে আছে। আপুনি তাত মোক মেছেজ কৰি ইয়াৰ সম্বন্ধে আৰু যদি জানিব বিচাৰে বা আপুনি যদি প্ৰডাক্টখিনি যদি ইউজ কৰিব বিচাৰে মোক কানেক্ট কৰি ল'ব পাৰে।